হেল্ল' ফ্ৰেণ্ডছ, মই তফাজুল। আপোনালোকে চাই আছে আমাৰ চেনেল TH Tech। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'লৈ। mygov.in ৰ ফালৰ পৰা এটা টুইট আহিছে, যিসকল লোকৰ covid-19ত মৃত্যু হৈছিল তেওঁলোকৰ পৰিয়াললৈ আৰ্থিক সকাহ প্ৰদান কৰিব চৰকাৰে। 50,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰিব চৰকাৰে। গতিকে কেনেকৈ এপ্লাই কৰিব লাগে সকলোখিনি প্ৰচেছ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব। আপোনাৰ ঘৰত যদি কাৰোবাৰ মৃত্যু হৈছিল তেনেহ'লে আপুনি এপ্লাই কৰিব পাৰিব নিজে, আৰু যদি আপোনাৰ ঘৰত মৃত্যু হোৱা নাই, বেলেগৰ ঘৰত হৈছে, আপুনি জানে, তেনেহ'লে এই ভিডিঅ'টো তেখেতলৈ শ্বেয়াৰ কৰি দিব যাতে তেখেতসকলে এই সুবিধাটো পায়। ইয়াত লিখিছে, ক'ভিড পীড়িত পৰিয়াললৈ আৰ্থিক সকাহ। covid-19ত মৃত্যু হোৱা ব্যক্তিৰ নিকটাত্মীয়ক 50,000 টকাৰ এককালীন সাহায্য প্ৰদান। অনলাইন আবেদন কৰক covid-support.assam.gov.in। আপুনি এই ৱেবছাইটটোত গৈ এপ্লাই কৰিব পাৰিব। অনলাইন যোগে আপোনাৰ মোবাইল নম্বৰ দাখিল কৰিব লাগিব। আপুনি মোবাইলত অহা OTP ব্যৱহাৰ কৰি অনলাইন আবেদনখন পূৰণ কৰিব লাগিব। আপলোডৰ বাবে প্ৰয়োজনীয় নথি, আপোনালোকক কি নথি লাগিব ইয়াতে লিখা আছে। মনোনীত দাবীদাৰৰ পৰিচয় প্ৰমাণপত্ৰখন লাগিব। covid-19 পজিটিভ বুলি প্ৰমাণিত RT-PCR পৰীক্ষাৰ প্ৰতিবেদনখন লাগিব। মৃত্যুৰ প্ৰমাণপত্ৰ লাগিব, আৰু লগতে উপায়ুক্তৰ দ্বাৰা জাৰিকৃত নিকটাত্মীয়ৰ প্ৰমাণপত্ৰ লাগিব। মৃত ব্যক্তিৰ বিপৰীতে পৰিয়ালৰ এজন মাথো উত্তৰাধিকাৰীয়ে এককালীন সাহায্যৰ বাবে আবেদন কৰিব পাৰিব। প্ৰয়োজন সাপেক্ষে আবেদনকাৰী, উত্তৰাধিকাৰী, নিকটাত্মীয়ই জিলা পৰ্যায়ৰ অভিযোগ নিষ্পত্তি সমিতিৰ ওচৰত আবেদনৰ সিদ্ধান্তত আপত্তি দাখিল কৰিব পাৰে। আৰু তলত আপোনালোকক এটা হেল্পলাইন নাম্বাৰ দিছে 1077। এই নাম্বাৰটোৰ দ্বাৰাই আপোনালোকে সকলোখিনি জানি ল'ব পাৰিব। এই সুবিধাটো 22 ডিচেম্বৰৰ পৰা উপলব্ধ হ'ব। এতিয়া জানি লওঁ আহক কেনেদৰে এইটো এপ্লাই কৰিব লাগিব। আপুনি আপোনাৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব, আৰু তাত লিখিব covid-support.assam.gov.in। এইটো লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱাকৈ এখন পেজ খোল খাব, আৰু আপুনি এইটো ডেস্কটপ ছাইট কৰি ল'ব। ওপৰত থকা তিনিটা ডটত ক্লিক কৰিব আৰু ডেস্কটপ ছাইট কৰি ল'ব। ডেস্কটপ ছাইট হোৱাৰ পিছত এনেকুৱাকৈ দেখিবলৈ পাব। এতিয়া অলপ তলফালে আহিব, এপ্লাই অনলাইন আৰু ট্ৰেক ষ্টেটাছ দুটা দেখিবলৈ পাইছে। ইয়াত ট্ৰেক ষ্টেটাছত ক্লিক কৰিলে আপুনি আপোনাৰ ফৰ্মখন এপ্লাই কৰাৰ পিছত কিমান দূৰ পাইছে, কি হৈছে, কি হোৱা নাই, গোটেইখিনি তাত চাব পাৰিব। আমি এতিয়া বেক আহোঁ। প্ৰথমতে আমি এইটো এপ্লাই কৰি লওঁ। ইয়াতে যিটো এপ্লাই অনলাইন দিয়া আছে তাত এপ্লাই অনলাইনত ক্লিক কৰি দিব লাগিব। আপোনালোকে এনেকৈ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এই পেজখন খোল খাব। ইয়াত আপুনি প্ৰথমতে আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব। মোবাইল নাম্বাৰটো দি ভেৰিফিকেশ্যন কৰি ল'ব লাগিব। ইয়াৰ তলত মৃত ব্যক্তিজনৰ ডিটেইলছ দিব লাগিব। প্ৰথমতে ফুল নেমটো দি ল'ব, তাৰপিছত ফাদাৰ্ছ নেম দিব, ডেট অফ বাৰ্থ দিব, জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, মেল ফিমেল অৰ্ডাৰ যি হয় চিলেক্ট কৰি ল'ব। ইয়াতে হাউচ, ষ্ট্ৰীট, লোকেলিটি এই তিনিটাৰ এটা দি দিব। ভিলেজ বা টাউন যি হয় সেইটো দি দিব। ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰি ল'ব লাগিব। ছাইডত থকা চিম্বলটোত ক্লিক কৰি ল'ব। ক্লিক কৰি ডিষ্ট্ৰিক্টটো তাৰ পৰা চিলেক্ট কৰি ল'ব। ইয়াত গোটেইখিনি ডিষ্ট্ৰিক্ট দিয়া আছে, ইয়াৰ পৰা চিলেক্ট কৰি ল'লে হ'ল। ইয়াৰ তলত আছে পুলিচ ষ্টেচন। পুলিচ ষ্টেচনটো আপুনি এনেকৈ চিলেক্ট কৰি ল'ব লাগিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত ইয়াত পুলিচ ষ্টেচনসমূহ আহি যাব। তাৰপিছত চাৰ্কল চিলেক্ট কৰি ল'ব লাগিব। পিন নাম্বাৰটো চিলেক্ট কৰি ল'ব লাগিব, আৰু পোষ্ট অফিচটো ইয়াতে নিজে নিজে আহি যাব। ইয়াৰ তলত মৃত্যুৰ বিৱৰণ দিব লাগিব। মৃত্যুৰ সময়ত মৃত ব্যক্তিজন covid-19 পজিটিভ আছিল নে নাই, যদি আছিল এইচত ক্লিক কৰিব, যদি নাই নোট ক্লিক কৰিব। ইয়াৰে পিছত লেবৰেটৰীত covid-19 ধৰা পৰা যিটো তাৰিখটো ইয়াতে দিব লাগিব। ডেট অফ ডেথত মৃত্যু হোৱা তাৰিখটো দিব লাগিব, আৰু প্লেচ অফ ডেথত য'ত মৃত্যু হৈছিল, মৃত্যু হোৱা স্থানটো ইয়াতে দিব লাগিব। এতিয়া এই সাহায্যটোৰ বাবে যিজনে এপ্লাই কৰিছে তেখেতৰ ডিটেইলছসমূহ ইয়াতে দিব লাগিব। প্ৰথমতে তেখেতৰ নামটো দিব লাগিব, তাৰপিছত মৃতকৰ লগত সম্পৰ্ক কি সেইটো দিব লাগিব, তাৰপিছত ডেট অফ বাৰ্থ দিব লাগিব। ইয়াতে হাউচ, ষ্ট্ৰীট, লোকেলিটি যিকোনো এটা দিব লাগিব। ভিলেজ বা টাউন দিব লাগিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ছাইডত থকা এৰত ক্লিক কৰি লৈ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। তাৰপিছত পুলিচ ষ্টেচনটো চিলেক্ট কৰি ল'ব। চাৰ্কল চিলেক্ট কৰি ল'ব। ইয়াতে পিন চিলেক্ট কৰি ল'ব লাগিব। তাৰপিছত পোষ্ট অফিচটো ইয়াতে নিজে নিজে আহি যাব।
অলৰেডি এ বেনিফিচিয়াৰী অফ যদি আপুনি তলত থকা তিনিওটা স্কিমৰ কোনোবা এটা হিতাধিকাৰী হয় তেনেহ'লে টিক মাৰ্ক দিব, আৰু যদি নহয় নন অফ দি এবভ তাত টিক মাৰ্ক দি দিব। তাৰপিছত তলফালে আহিব ডিটেইলছ অফ অদাৰ লিগেল হেয়াৰ্ছ। ইয়াত আপুনি আপোনাৰ বাহিৰে বেলেগ উত্তৰাধিকাৰীৰ বিৱৰণসমূহ দিব পাৰিব। 1 নম্বৰত যিখিনি আছে ইয়াতে দি দিব নেম অফ দি লিগেল হেয়াৰ, নামটো দিব। তাৰপিছত ৰিলেশ্যনশ্বিপ উইথ দ্য ডিচিষ্ট, মৃত ব্যক্তিজনৰ সম্পৰ্কটো দিব। ডেট অফ বাৰ্থটো দি দিব। তাৰপিছত প্লাছ চিনত ক্লিক কৰিলে আপুনি এনেকৈ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ আহি যাব। আপুনি এনেকৈ দি থাকিব পাৰিব ইয়াত। তাৰপিছত যিজনে এপ্লাই কৰিছে তেখেতৰ বেংক ডিটেইলছ দিব লাগিব, একাউণ্ট নাম্বাৰ দিব লাগিব, কনফাৰ্ম একাউণ্ট নাম্বাৰটো দিব লাগিব, IFSC কোড দিব লাগিব, বেংক নেমটো ইয়াতে নিজে আহি যাব। তাৰপিছত ব্ৰাঞ্চ নেম এণ্ড এড্ৰেছটো ইয়াতে দিব লাগিব। এতিয়া আপুনি কিছুমান ডকুমেণ্টছ আপলোড কৰিব লাগিব। প্ৰথমতে দাবীকৰ্তা যিজনে এপ্লাই কৰিছে তেখেতৰ এখন পৰিচয় প্ৰমাণ পত্ৰ আপলোড কৰিব লাগিব। মৃত ব্যক্তিজন covid-19 পজিটিভ হৈ মৰা বুলি, মৃত্যু হোৱা বুলি এখন ৰিপৰ্ট দিব লাগিব। যিকোনো লেবৰেটৰীৰ পৰা ৰিপৰ্টটো আনি ইয়াতে আপলোড কৰিব লাগিব। ইয়াৰ পিছত ডেথ চাৰ্টিফিকেট এখন আপলোড কৰিব লাগিব। তাৰপিছত ডেপুটি কমিশ্যনাৰৰ পৰা KIN চাৰ্টিফিকেট এখন আপলোড কৰিব লাগিব। আৰু আপুনি তলফালে আহিব, তলত এটা কেপচা কোড দেখিবলৈ পাব। যদি আপুনি কেপচা কোডটো দেখা নাই, যদি আপোনাৰ মোবাইলত অহা নাই, তেনেহ'লে ছাইডত থকা চিম্বলটোত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত কেপচা কোড এটা আহি যাব। সেই কেপচা কোডটো তলৰ বাকচত ভৰাই দিব লাগিব। যেনেকৈ আছে ঠিক তেনেকৈ ভৰাই দিব লাগিব। য'ত লিখা আছে ইণ্টাৰ দি টেক্সট এজ চুন, ইয়াতে আপোনালোকে ভৰাই দিব। তাৰপিছত ছেভ এণ্ড প্ৰচিডত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব, ইয়াতে আপুনি য়েছ ছাবমিট ইটত ক্লিক কৰি দিব। এনেকৈ আপোনাৰ ফৰ্মখন ছাবমিট হৈ যাব। তাৰপিছত আপুনি ট্ৰেক ষ্টেটাছত গৈ চাব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। যদি ভিডিঅ'টো চাই আপোনাৰ কিবা উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টোত লাইক কৰি দিব, কমেণ্ট কৰি দিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। জয় আই অসম।